হাউলি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহা জনসম্পৰ্ক অভিযান সভা সম্পন্ন। বৰপেটাৰ হাউলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 6 নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ মহা জনসম্পৰ্ক অভিযান জনসভা অনুষ্ঠিত হৈ যায়। উক্ত জনসভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাস, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস, বঙাইগাঁও জিলাৰ সভানেত্ৰী হিমানী অধিকাৰী, ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, অসম কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, BTRৰ EM গৌতম দাসৰ উপৰিও অন্যান্য নেতাসকল। সভাত 10 সহস্ৰাধিক লোকৰ উপস্থিতিৰে সভা অনুষ্ঠিত হয়। ৰাইজৰ আশা আকাংক্ষা চৰকাৰ বিজেপিৰ বৰপেটা লোকসভাৰ সকলো কাৰ্যকৰী সদস্যই বৰষুণকো নেওচি আজিৰ এই সভাত উপস্থিত থাকি সকলো নেতাকৰ্মীক এক আশাৰ সঞ্চাৰ আনি দিয়ে। সভাত সকলো আঁচনিৰ বিষয়ে বহুলভাৱে ব্যাখ্যা কৰি সভাপতি ভৱেশ কলিতাই কয় যে আগৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰাস্তা আৰু দলঙৰ তৎফাত হয়, সেইটো ভাবিবই নোৱাৰি। আগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু আজিৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ টকা তুলনা কৰিলে অনুমান কৰিব পাৰি আজিৰ উন্নয়নৰ ছবি। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলক জয়ী কৰিলে বৰপেটা লোকসভা সমষ্টিৰ সকলো উন্নয়নৰ ছবি দেখা পাব বুলি ভৱেশ কলিতাই উল্লেখ কৰে। হাউলিৰ পৰা মঞ্জিত দাসৰ ৰিপৰ্ট, নিউজ পাৱাৰ। এঘণ্টা আগলৈ আমি ভাবিছিলোঁ যে সভা বাতিল কৰিম বুলি, মানুহে বাছৰ ভিতৰত ধৰি আছে। ভগৱানে দয়া কৰিলে যাৰ কাৰণে আজি 12,000তকৈ অধিক কাৰ্যকৰ্তাৰে সভাখন কৰিবলৈ আমি আনন্দিত। এই যি সমাগম বিজেপিৰ কৰ্মীৰ যি উৎসাহ, এই নিশ্চয় বিজেপি দলৰ বিশেষকৈ আমি চব বৰপেটা লোকসভাত টাৰ্গেট কৰিয়ে আমি এইটো কৰিছোঁ। কাৰণ কিয় আমি আগতকৈ প্ৰথমতে জনসাধাৰণৰ কাষ চপাৰ আগে আমাৰ কাৰ্যকৰ্তাসকলক অধিক সক্ৰিয় কৰিব লাগে। যাৰ কাৰণে আমি আজি প্ৰায় এমাহ ধৰি পেলাই আমি বিভিন্ন ধৰণৰ আমি সমষ্টি ভিত্তিক আমি প্ৰতিনিধি সন্মিলন পাতিছোঁ, হিতাধিকাৰী সন্মিলন পাতিছোঁ। আজি শেহতীয়াকৈ আমি পাতিছোঁ আমাৰ কাৰ্যকৰ্তা লোকসভা ভিত্তিক আমাৰ কৰিছোঁ। আৰু মই ভাবোঁ আগন্তুক দিনত ভগৱানৰ কৃপাত জনসাধাৰণসকলৰ কৃপাত যি আমাৰ প্ৰসন্ন চৌধুৰী ডাঙৰীয়া লৈ আমি চেষ্টা কৰিছিলোঁ, যি আমাৰ মনৰ যিটো সপোন আছে সেই সপোনটো আগন্তুক দিনত আমি সফল হ'ব পাৰিম বুলি মই ভাবিছোঁ। মানে প্ৰথম খুলিব মই বিশ্বাসী ভগৱানে নিশ্চয় সহায় কৰিব। কি বিশ্বাস কৰে, কি আশা কৰে? কিন্তু চাওক, এতিয়া মানুহৰ মন বৰ সলনি হৈছে, বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ আমাৰ বৰপেটা বা ধুবুৰী অঞ্চলত। কাৰণ তেওঁলোকে অধিকাংশ স্কিম পাইছে মাইনৰিটি সমাজৰ মানুহ, অধিকাংশ প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা আয়ুষ্মান কাৰ্ডেই হওক তেওঁলোকে পায়। তাৰপিছৰ পৰা তেওঁলোকে যদি আজি কংগ্ৰেছ বা ADFৰ লগত থাকে, আমাৰ ক'ব লগা একো নাই। মোদী ডাঙৰীয়াটো প্ৰধানমন্ত্ৰী হ'বই, ধুবুৰী বৰপেটাৰ মানুহে ভোট দিলেই হ'ব। আমি আশা ৰাখিছোঁ যে মোদী ডাঙৰীয়াৰ লগত ধুবুৰীৰ পৰা এজন আৰু বৰপেটাৰ পৰা এজন যাতে সাংসদ যাতে প্ৰেৰণ কৰি আমাৰ সুবিধাখিনি যাতে আমি ল'ব পাৰোঁ। দলে আপোনাৰ কথাত নিশ্চয় দল উৎসাহিত হ'ব যে পদুম ফুলিব বুলি কয়। পদুম আমি বহুদিন ধৰি ফুলাম বুলি ভাবি আছিলোঁ, কিন্তু আল্টিমেটলি এতিয়া চাওক, এতিয়া আগতীয়া ক'ব লাগে পদুম ফুলাৰ কাৰণে আমি খেতি আৰম্ভ কৰিছোঁ, খেতিটো আৰম্ভ কৰিছোঁ পদুম ফুলাৰ।